গাইজ দুইজনী আহি আছিলোঁ জানেনে মানে বহুত বেছি ভয় লাগিছে ৰাস্তাটো যে চাওকচোন মানুহ দুনো নাই আহিছিলোঁ গুগল মেপত একো নোপোৱা হৈ গ'লো এইসোপা গোটেই জংঘল বুলি ভাবিছে নেকি নহয় এইটো এটা ৰিজাৰ্ভ আছিলে কিন্তু এতিয়া ইয়াত দেখিছে নহয় ৰিণিকি মানুহৰ ঘৰ হৈছে আৰু কিন্তু তথাপিও ৰিজাৰ্ভ বহুত দূৰ দূৰণিলৈকে মানুহ নাথাকে ইয়াত কিন্তু এটা বস্তু আছে দেই খেজুৰী গছ ইয়াত বহুত আছে খেজুৰী যি কয় আৰু বহুত আছে এই ৰাস্তাটো আচলতে একো ডেঞ্জাৰ ভয়ংকৰ নহয় এইটো ৰাস্তাৰে আমি মানে এতিয়াতো বহুত ভালেই হ'ল ৩-৪ ঘৰমান মানুহ বহিল নেকি আমি যেতিয়া আগতে স্কুললৈ আহিছিলোঁ এতিয়াত কোনো মানুহ নাছিল আৰু ৰাতিপুৱা যেতিয়া বহুত বেছি কলি পৰে এইখিনিৰ পৰা সেইখিনি নেদেখে ইয়াত নহয় কি ওলাই জানেনে হাতীবাপু ওলাই আৰু সেইটো ভয়ত আমি একদম গ্ৰুপ বান্ধি আহোঁ আৰু মানে কেতিয়াবা অকলে আহিব লগা হ'লেও উপায়ো নাই ক্ষতি কৰিব নোৱাৰি টিউচন স্কুল একদম বহুত ভয়কে আহোঁ এতিয়া বহুত বেছি ভাল হ'ল এতিয়া মানে মনত পৰিছে তেতিয়া যে কেনেকৈ এইখিনি ঠাইতে আগতে সৰুতে কিমান ভয়কে আহোঁ আৰু বহুতে আমাক কি ভয় আৰ্মি ইয়াত কেম্প বহাৰ কথা আছিলে কিন্তু মানে নবহিলে সেইটো কাৰণে বহুত বেছি কোৱাৰ্টাৰ আছে মানে সেইবিলাক ভাঙা চিঙা যে ইয়াত পুৰণা চিভিল এখন আছে পুৰণা চিভিল আছে আৰু আৰ্মিৰ কেম্পো বহিছিলে এটা সময়ত বহিছিল উঠি গ'ল মানে ঘৰ চৰবিলাক বনাইছিলে আমাৰ জন্মৰ আগৰ কথা আৰু তাৰপিছত সেই মানে কোৱাৰ্টাৰবিলাকো আছে ভাঙা চিঙা সেই চিভিলখনো আছে আমাক চবে ভয় খাই যায় যে ৰিজাৰ্ভত ভূত ওলাব এনেকুৱা কয় এনেকৈ ভয় খাই খাওঁ কিন্তু একো ভূত নাই আমিও জানো যে নাই একো তথাপিও মানে ভয় থাকে মানে ভয় নাখাওঁ তথাপিও যদি ক'ৰবাত চৰাই এটা চিটকা মাতি দিলে নহয় পুৰা স্পীড দিওঁ পৰি হৰি একদম আৰু এই ৰিজাৰ্ভটোত যে বা বহুত এদিন এইখিনিতে পৰিছিলোঁ হ'বলা মই ঘপকে মানে হয়নে চাইকেল লৈ আহি আছিলোঁ পুৰা টিফিন একে ওলাই টিফিনৰ খোৱা বস্তু সেইফালে পৰিছে তাৰ বায়ে আহিছে মোক উঠাবলৈ চাইকেলখন সৈতে মোক উঠাবলৈ মই কাটিছোঁ মোৰ টিফিনৰ খোৱা বস্তু তেনেকুৱা বহুত মেমৰিজ আছে চাওক ভাল লাগে কিন্তু আমি ভূত ওলাই বুলি ক'লে আমি তথাপিও মানে গৰমত আহিলে খেজুৰী বুটলি খাওঁ আৰু এয়া ঘৰ যে এতিয়া হৈছে খুব বেছি ৩-৪ বছৰ 2 বছৰ 3-4 বছৰ কিন্তু আমি স্কুলত পঢ়ি থকালৈকে ঘৰবোৰ নাছিলে এই লাষ্টত ফাৰ্ষ্টত এই ঘৰটো হৈছে আমি মানে আমাৰ স্কুলৰ লাষ্টৰ দিনকেইটাত এই ঘৰটো বনাইছে তাৰপিছতহে এইফালে আছে তথাপিও দেখিছে আপোনালোকে এৰিয়াটো ইমান বেছি দূৰ দূৰণিলৈকে মানে কোনো নাই